হাই গাইজ মই হৰ্ষাদ প্ৰথমতে গুড মৰ্নিং দেই ফজৰৰ নামাজ পঢ়ি ওলালো দা লৈ চিকাৰ কৰিবলৈ আৰু ভিউটো কিমান ধুনীয়া লাগিছে আৰু কেইদিনমানৰ পাছত কুঁৱলীৰে একোৱে দেখি নাপাম আমি আহিছো কব্ৰস্থান জংগল কাটিবলৈ বহুত জংগল হৈ গৈছে আৰু আমাৰ এইফালে হিয়ালৰ সংখ্যা বহুত হৈ গৈছে কালি অলপ কেকাহত জংগল কাটিলে মই অহা নাছিলো আপোনালোকৰ ঘৰৰ আশে পাশে যদি ডাঙৰ ডাঙৰ জংগল আছে মানুহৰ দিগদাৰ হয় চাফা কৰি দিব তেনেকাতে আমালৈ আনি দিলে চাহ ৰঙা চাহ আৰু খাস্তা বিস্কুট খাই ভাল লাগিছে কিন্তু গাখীৰ চাহৰ লগত খাস্তা বিস্কুট খাব আৰু আলহামদুলিল্লাহ আজি বহুতখিনি চাফা কৰিলো আকৌ কালি আহিম ঘৰ আহি লাগিলো দেহাটো ফ্ৰী কৰিবলৈ তাৰ পাছত ৰুমটো চিজিল কৰিলো আৰু বাইকখনৰ তলৰ ভাইজাৰটো খোলা আছিলে লগাই দিলো আৰু পাপাও গ'ল কামলৈ এই মোবাইলটো স্যামসাং এটা টাইমত মোৰ বহুত কাম দিছিলে ফাৰ্ষ্ট মোবাইল আছিলে এইটো ৰাতিপুৱাৰ সাজটো খাই আহিলো মছজিদ এই কাপোৰখিনি লেতেৰা হৈ আছে ধুব লাগে গছকিয়ে আছো লেতেৰা ওলায়ে আছে 1.5 ঘণ্টামান লাগিল কাপোৰখিনি ধুবলৈ আৰু শুকাবলৈ ছটৰ ওপৰত মেলি দিলো আৰু এইখনে হৈছে আমাৰ গাঁওখন তাৰ পাছত ঘৰ আহি মোৰো কাপোৰ কেইটামান তিয়াই দিলো জোহৰৰ টাইম হৈ গ'ল আহিলো মছজিদ আলহামদুলিল্লাহ নামাজ আদায় কৰিলো আৰু কাপোৰখিনিও শুকাল লৈ আহিলো ঘৰ আহি লাগিলো ভাত বনাবলৈ আৰু ভোক লাগিছে বনালো চাহ ভাজি আকৌ দাংবদিকে বনাম দাংবদি হলে মোক আৰু একো নালাগে মই আকৌ কাটিবলৈ কটাৰীটো আনিব লাগে লাইটাৰটো লৈ আহিলো মে ভি নাদান সা লড়কা খোয়া হুৱা থা কিসি কে খায়ালো মে ধেমালি কৰিছো মোবাইল চাই আছিলো হাতত কি লৈছো গমকে নাপালো ভাতটো আকৌ পায়স হ'ল উপায় নাই খালো আৰু কাপোৰখিনিও ধুই মেলিলো আসৰৰ নামাজৰ টাইম হ'ল আহিলো মছজিদ আজিলৈ ইয়াতে সমাপ্ত কৰিছো আকৌ লগ পাম নেক্সট ভিডিঅ' ভিডিঅ'টো যদি চাই ভাল লাগিল ফলো কৰি যাব